Hello viewers, আজি আমি এইটো ভিডিওৰ জৰিয়তে আলোচনা কৰিম অনুৰণী 8.2 8.2 ইয়াৰ আগৰ ভিডিওসমূহত আমি 8.1 ৰ প্ৰশ্নসমূহ আলোচনা কৰিছিলো ক্লাছ 10 ৰ 8.1 ৰ ত্ৰিকোণমিতি যেটো চেপ্টাৰ আছিল তাৰে প্ৰশ্নসমূহ সমাধান কৰিছিলো আজি আমি আলোচনা কৰিম 8.2 ৰ 2 নম্বৰৰ প্ৰশ্ন যেহেতু আমি 1 নম্বৰ প্ৰশ্নটো যোৱা ভিডিওত আলোচনা কৰিছো গতিকে আমি এইটো ভিডিওৰ জৰিয়তে 8.2 ৰ প্ৰশ্নসমূহ আলোচনা কৰিম তোমালোকে হেকলৈকে চাই থাকিবা ঠিক আছে এতিয়া আমি ভিডিওটো আৰম্ভ কৰো সো প্ৰশ্নটো আছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু তোমাৰ বাছনি যথাযথতা উল্লেখ কৰা ইয়াৰে 1 নম্বৰত দিয়া আছে 1 নম্বৰ প্ৰশ্ন দিয়া আছে 2 tan 30 ডিগ্ৰী divided by 1 plus tan square 30 ডিগ্ৰী সমান সমানৰ চাৰিটা অপচন দিয়া আছে sin 60 ডিগ্ৰী cos 60 ডিগ্ৰী আৰু tan 60 ডিগ্ৰী sin 30 ডিগ্ৰী আমি এইবিলাক মানবিলাক আমি জানিছিলো এইটো প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট কিয়নো তোমালোকৰ আজিকালি MCQ থাকে MCQৰ ভিতৰত এই ধৰণৰ প্ৰশ্নসমূহ খুদি দিব পাৰে ঠিক আছে হেহে এইটো ভিডিও তোমালোকে স্কিপ নকৰাকে ভালকে বুজিবলৈ যত্ন কৰিবা এতিয়া এই প্ৰশ্নটো তোমালোকে ভালকে চাই লোৱা যে শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু তোমাৰ বাছনিৰ যথাযথতা উল্লেখ কৰা 2 tan 30 divided by 1 plus tan square 30 equal to কিমান হ'ব এই চাৰিটা অপচনৰ পৰা কোনটো অপচন শুদ্ধ হ'ব তাকে তোমালোকক উলিয়াব লাগিব গতিকে এটো এতিয়া আমি সমাধানলৈ আগবাঢ়িম তোমালোকে ভিডিওটো চাই থাকা ঠিক আছে এটো দিয়া আছে এতিয়া আমি জানো যে tan 30 ডিগ্ৰী মান 1/√3 এটো আমি প্ৰথম যদি আমি ত্ৰিকোণমিতিটো আলোচনা মানে আৰম্ভ কৰিছিলো তেতিয়া আমি শিকি পাইছিলো যে এটা চাৰ্ট আছে sin 30 ডিগ্ৰী মান sin 0 ডিগ্ৰী মান 30 ডিগ্ৰী মান sin 45 sin 60 sin 90 ডিগ্ৰী মান এনেকুৱা sin cos tan cot sec cosec এই ছয়টা অনুপাত আমি মান বিলাক গুটেও শিকি পাইছিলো এতিয়া তাৰে পৰা আমি ইয়াত tan 30 ৰ মান হদিছে প্ৰথম ওপৰত লবত আছে 2 tan 30 ডিগ্ৰীৰ মান 2 মাল্টিপ্লাই হৈ আছে ইয়াৰ পৰা আমি কি কৰিম ইয়াতে লিখিছো 2 যেহেতু মাল্টিপ্লাই হৈ আছে আমি পূৰণ বহাম tan 30 ডিগ্ৰী মান আমাক আমি জানো কি √1/√3 এটো আমি tan 30 ডিগ্ৰী মান আমি জানো গতিকে তলত আছে ওপৰৰ কামখিনি আমাৰ কমপ্লিট হৈ গল এতিয়া তলত আছে 1 প্লাস যেনেকৈ আছে হেনেকৈ লিখিছো এতিয়া আছে tan স্কয়াৰ 30 ডিগ্ৰী মান tan 30 ডিগ্ৰীৰ মান আমি জানো কিমান 1/√3 ইয়াত কিন্তু tan ৰ ওপৰত স্কয়াৰ আছে গতিকে tan 30 ডিগ্ৰী মানৰ ওপৰতো আমাৰ কি হ'ব স্কয়াৰ দিব লাগিব তাৰ পিছত আমি এইবাৰ নেক্সট স্টেপ হ'ব কি 2 ইয়াৰ লগত পূৰণ হৈ আছে গতিকে এটো 2 আমি এনেকৈ লিখিব পাৰো 2 ডিভাইডেড বাই 2 ওপৰে ওপৰে পূৰণ তলে তলে পূৰণ 2 ৰ তলত একো নাই তাৰ মানে 1 আছে গতিকে ওপৰত কি আছে 2 আৰু 1 2 * 1 2 এ হ'ব তলত আছে কিমান √3 ঠিক আছে অনৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোৱে হ'ব এতিয়া আমাৰ আহিব তলৰ কাম হৰৰ কামখিনি হৰত কিমান আছে 1 প্লাস ইয়াত আমাৰ স্কয়াৰ আছে মানে 1/√3 ৰ ওপৰত স্কয়াৰ আছে তাৰ মানে লবতো স্কয়াৰ আছে হৰতো স্কয়াৰ আছে গতিকে আমি 1ক যদি আমি স্কয়াৰ মানে কি দুইবাৰ পূৰণ কৰা 1ক যদি আমি স্কয়াৰ কৰো তাৰ মানে দুইবাৰ পূৰণ কৰো কিমান পাম আমি 1 এ পাম 1ক যিমান বাৰ পূৰণ নকৰা কিয় সেই সংখ্যাটোৱে পাম আমি তলত হৰত কিমান আছে √3 যদি আমি দুইবাৰ পূৰণ কৰো √3 * √3 তেতিয়া হলে আমাৰ কি হ'ব এই √√, দুটা ক্যান্সেল হৈ কিমান পাম 3 পাম এটো আমি শিকি পাইছিলো স্কয়াৰ আৰু √, ক্যান্সেল হৈ যায় স্কয়াৰ আৰু √, ক্যান্সেল হৈ মাজৰ সংখ্যাটো থাকে তাৰ মানে 1/3 পাম আমি এতিয়া কি কৰিম ইয়াত তলত এটা ভগ্নাংশ হৈ আছে ওপৰত এটা ভগ্নাংশ হৈ আছে এতিয়া ভগ্নাংশ বিলাক আমি সমাধান কৰিবলৈ চেষ্টা কৰিম আমিতো ভগ্নাংশ দুটা ৰাখিব নোৱাৰো এটা ভগ্নাংশৰ পাছত আমি সমাধান কৰিব পাৰিম কিন্তু ইয়াতে ভগ্নাংশ হৈ আছে এটা দুটা আৰু মাজত এটা দুটা ভগ্নাংশ মিলি আৰু এটা ভগ্নাংশ আছে তাৰ মানে তিনিতলা বিল্ডিং হৈ আছে এতিয়া বিল্ডিংটো আমি লাহে লাহে ভাঙিবলৈ চেষ্টা কৰিম ঠিক আছে ওপৰৰখিনি আমি ঠিকে ৰাখিম প্ৰথমত 2/√3 ঠিক আছে 2/√3 টো আমি ৰাখি দিছো এতিয়া তলত 1 + 1/√3 আছে এখিনি আমি কি কৰিম ইয়াৰে 3 আৰু ইয়াৰ তলত আছে কিমান 1 আছে একো নাই মানে 1 আছে 3 আৰু 1 ৰ লহাগু লম এলসিএম কিমান লম 3 আৰু 1 ৰ লহাগু 3 হ'ব এতিয়া এই 1 ৰ লগত কিমান পূৰণ কৰিলে আমি 3 পাম
3 পূৰণ কৰিব লাগিব তাৰমানে 3 ৰ গুণ 3 প্লাস আছে মাজত প্লাস এতে 3 ৰ লগত 3 হ'বলৈ কিমান পূৰণ কৰিব লাগিব 1 পূৰণ কৰিব লাগিব ইয়াতে যদি 1 পূৰণ কৰা ইয়াতেও আমাৰ 1 পূৰণ কৰিব লাগিব তাৰমানে ইয়াত প্লাস 1 ঠিক আছে ইয়াতে প্লাস 1 এতিয়া আমি কি লিখিব পাৰো ইয়াৰ পৰা ওপৰত যিমান আছে 2 ৰুট ওভাৰ 3 তলত কিমান পালো 3 প্লাস 1 তাৰমানে 4 ডিভাইডেড বাই 3 পালো ঠিক আছে এতিয়া ইয়াৰ পাছত আমাৰ এতিয়া ভগ্নাংশটো অলপ চেঞ্জ হ'ল এতিয়া আমি কি কৰিম এই দুটা ভগ্নাংশক একেবাৰে ভাঙি দিম উল্টাই দিম ঠিক আছে চোৱা ইয়াতে লিখিছো হা এতিয়া কি আছে 2/√3 ওপৰত এটা ভগ্নাংশ আছে তলত এটা ভগ্নাংশ আছে তাৰ মাজত আৰু এটা ভগ্নাংশ এই মাজৰটোৱে ভাঙিম এই মাজৰ ভগ্নাংশটো যেতিয়া হৰণটো যেতিয়া আমি ভাঙিম তেতিয়া ইয়াত হ'ব পূৰণ দিয়াৰ লগে লগে তলত যেটো ভগ্নাংশ আছে তাৰ মানে হৰণ আছে 4/3 আছে এটো কি হ'ব উলটি যায় কি হ'ব 3/4 হ'ব ওপৰত যেটো ভগ্নাংশ আছে এটো সদায় সেম থাকিব তলত যেটো ভগ্নাংশ হ'ব সেই ভগ্নাংশটো যেতিয়া তুমি ভগ্নাংশটো ডাঙৰ ভগ্নাংশটো যদি হৰণটো যদি ক্যান্সেল কৰি দিবা তেতিয়া তলত থকা ভগ্নাংশটো হৰণটো কি হ'ব উলটি যাব আৰু চিহ্নটো কি হ'ব হৰণৰ ঠাইত পূৰণ হৈ যাব এতিয়া তলে পূৰণ ওপৰে ওপৰে পূৰণ কৰিব পাৰিবা ঠিক আছে এতিয়া আমি তলে ওপৰে ওপৰে পূৰণ কৰিব পাৰো ইয়াৰ পৰা আমি কি কৰিব পাৰো 2 যেহেতু পূৰণ হৈ আছে 2 ৰ পৰা 1 যাব 2 দুগুণে 4 হ'ব এতিয়া আমি কি পাম ইয়াৰ পৰা আমি কি পালো এখিনি তোমালোকে একেবাৰে পূৰণ কৰিও দিব পাৰা আৰু একবাৰ লিখিও দিব পাৰা ঠিক আছে এতিয়া চোৱা 2 আৰু √3 কি হ'ব 2√3 এটা √ৰ ভিতৰত আছে এটা বাহিৰত আছে গতিকে আমি দুটা একেলগ কৰিব নোৱাৰো গতিকে এটা বাহিৰটো বাহিৰতে ৰাখিম ভিতৰটো ভিতৰতে ৰাখিম এতিয়া 1 * 3 কিমান হ'ব 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোই হ'ব তাৰ পিছত আমি কি লিখিব পাৰো তলত আমি কি কয় √ৰ থকা সংখ্যা আৰু বাহিৰৰ সংখ্যাটো এনেকৈ ৰাখিব আমি নোৱাৰো তেতিয়া আমি কি কৰিম এই √ৰ আৰু এই সংখ্যাটো আমি ভাঙিবলৈ আমি দুয়ো সাইডত √3 টো ওপৰত আৰু তলত √3 দি কি কৰিম পূৰণ কৰি দিম তেতিয়া আমাৰ এই তলত থকা √টো আমাৰ ক্যান্সেল হৈ যাব আমাক লাগে কি এইটোৰ মান হে লাগে গতিকে আমাক অপচন দিয়া আছিল sin 60 ডিগ্ৰীৰ মান আৰু কিবা কিবি দিয়া আছিল তোমালোকে কিতাপত চাই লোৱা চোৱা এতিয়া আমি কি কৰিম মানখিলা ওলাব চেষ্টা কৰিম এতিয়া 3 * √3 যদি ওপৰত পূৰণ দিও 2√3 আছে ইনটু কি কৰিম √3 উভয় পক্ষত আমি কি কৰিলো √3 দি পূৰণ কৰি দিলো ঠিক আছে এতিয়া আমি কি কৰিম এই √3 যেতিয়া আমি পূৰণ কৰিলো এতিয়া এই দুটা আমি যেতিয়া পূৰণ কৰিম 3 * √3 এনেকৈ ৰাখিছো যে তুমি কাটাকাটি কৰিব লাগিব ইয়াৰ পৰা আমি তলত কি কৰিম 2 আৰু √3 টো পূৰণ হৈ আছিল এতিয়া পূৰণ বহাই দিছো √3 আৰু √3 যেতিয়া আমি পূৰণ কৰিম আমি জানো যে √টো ক্যান্সেল হৈ যায় ক্যান্সেল হৈ অনলি 3 থাকিব এতিয়া এটো 3 আৰু এটো 3 ক্যান্সেল যাব থাকিব কি √3/2 তোমাৰ অপচনত কোনটো আছে √3 মানটো কিমানৰ মান আছিল √3 আমি জানো যে sin 60 ডিগ্ৰীৰ মান কি আছে √3 গতিকে আমাৰ आंसर হ'ব কি sin 60 ডিগ্ৰী চাৰিটা অপচনৰ পৰা আমি অপচনটো কিমান পালো sin 60 ডিগ্ৰী এ নম্বৰ অপচনত আছে sin 60 ডিগ্ৰী গতিকে sin 60 ডিগ্ৰী হল এ নম্বৰ গতিকে এ নম্বৰ ইজ দা ৰাইট आंसर গতিকে তোমালোকে ভিডিওটো যদি ভাল লাগিছে ভিডিওটো শেয়াৰ কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা এনে ধৰণৰ নতুন নতুন ভিডিও পাবলৈ আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰিবা কমেন্ট কৰিবলৈ নাপাহৰিবা এতিয়া আমি 2 নম্বৰৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটো আলোচনা 2 নম্বৰ কি আছে শুদ্ধ কোনটো হ'ব হেতু আলোচনা কৰিব লাগিব আলোচনা কৰিম যেহেতু তোমালোকৰ এই ধৰণৰ প্ৰশ্ন ইম্পৰ্টেন্ট কিয়নো তোমালোকৰ আজিকালি এমসিকিউ দিয়া হয় এমসিকিউ চাৰিটাকে অপচন দিয়া থাকে চাৰিটা অপচনৰ কোনটো শুদ্ধ উত্তৰ হেতু তোমালোকে উলিয়াব লাগিব ঠিক হেনে দৰে ইয়াত অপচন দিয়া আছে প্ৰশ্ন দিয়া আছে কি 1 - tan স্কয়ার 45 ডিগ্ৰী ডিভাইডেড বাই 1 + tan স্কয়ার 45 ডিগ্ৰী ইয়াৰ অপচন দিয়া আছে a tan 90 ডিগ্ৰীৰ মান আছে ইয়াৰ মানটো tan 90 ডিগ্ৰী হ'ব নে বি নম্বৰ অপচন আছে 1 হ'ব সি নম্বৰত আছে sin 45 ডিগ্ৰী আৰু ডি নম্বৰত 0 আছে শূন্য এতি এই চাৰিটাৰ যিকোনো এটা এই 1 - tan স্কয়ার 45 ডিগ্ৰী ডিভাইডেড বাই 1 + tan স্কয়ার 45 ডিগ্ৰী হ'ব
ইয়াৰ পৰা তোমালোকে এই প্ৰশ্নটো সমাধান কৰি এই চাৰিটা অপচনৰ পৰা যিকোনো এটা শুদ্ধ উত্তৰ তোমালোকে ওলাব লাগিব এতিয়া তোমালোকে যদি ভালকৈ নাজানা তেতিয়াহ'লে তোমালোকে এইটো ভিডিঅ'ত তোমালোকৰ কাৰণে বহুত উপকাৰ হ'ব গতিকে তোমালোকে এই ভিডিঅ'টো ভালদৰে শেষলৈকে স্কিপ নকৰাকৈ চাই যাবা মই ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম তোমালোকে বুজাৰ চেষ্টা কৰিবা ঠিক আছে আমি সমাধানলৈ আগবাঢ়িছো তোমালোকে চাই থাকা ঠিক আছে সলিউশন ইয়াত প্ৰথমত কোৱা আছে যে 1 - 10 স্কয়ার 45 ডিগ্ৰী divided by 1 plus 10 square 45 degree ঠিক আছে এতিয়া আমি জানো যে 10 45 ডিগ্ৰীৰ মান 1 ইয়াত দিয়া আছে 10 45 ডিগ্ৰীৰ মান বহাব লাগে আমিও জানো যে 10 45 ডিগ্ৰীৰ মান 1 গতিকে আমি জাস্ট মানখিনি বহাই দিম প্ৰথমত আছে 1 - 10 45 ডিগ্ৰীৰ মান আমি জানো 1 ইয়াত 10 স্কয়ার আছে গতিকে 10 45 মানৰ ওপৰত কি দিম আমি স্কয়ার বহাই দিম তাৰ পিছত তলত আছে 1 প্লাস 10 স্কয়ার 10 45 ডিগ্ৰী মান আমি জানো 1 মানৰ ওপৰত স্কয়ার হ'ব গতিকে 10 স্কয়ার যেটো আছে 10 45 ৰ মানৰ ওপৰত স্কয়ার আছে গতিকে মানৰ ওপৰতো স্কয়ার হ'ব 1 যদি আমি স্কয়ার কৰো যিকোনো মান 1 যদি আমি যিমান বাৰ স্কয়ার নকৰো যিমান বাৰ পূৰণ নকৰো কিয় আমাৰ এনসাৰটো সদায় 1 হে ওলাব এতে 1 - 1 হ'ব তলত হ'ব 1 + 1 1ক যদি আমি দুইবাৰ পূৰণ স্কয়ার মানে কি দুইবাৰ পূৰণ কৰা 1 দুইবাৰ পূৰণ কৰিলে 1 হ'ব গতিকে একবাৰ আমি কিমান পালো 1 - 1 মানে কিমান হ'ব 0 1 + 1 মানে কিমান হ'ব 2 তাৰ মানে 0/2 যেতিয়া তুমি 0/2 পাবা তাৰ মানে ইয়াৰ এনসাৰটো কি হ'ব গতিকে 0 বাই যিকোনো সংখ্যা যদি 0 ৰে ডিভাইড কৰিব লাগে তেতিয়া এনসাৰটো কি লিখিবা সদায় 0 লিখিবা গতিকে 0/2 আছে এটো এনসাৰ তোমালোকৰ কি হ'ব 0 হ'ব তাৰ মানে ইয়াৰ কোনো মান নাই 0/0 ৰ লগত যদি কোনো সংখ্যা ডিভাইড কৰিব লাগে তেতিয়া হলে ইয়াৰ কোনো মান পোৱা নাযায় এতে এনসাৰ কোনটো হ'ব অপচন ডি তাৰ মানে অপচন ডি হ'ব ৰাইট এনসাৰ ঠিক আছে এতিয়া আমি আলোচনা কৰিম 2 3 নম্বৰৰ প্ৰশ্ন ঠিক আছে তোমালোকে ভিডিঅটো হেকলৈকে চাই থাকা এতিয়া নেক্সট প্ৰশ্ন 2 3 নম্বৰটো কি আছে চোৱা কিতাপত চাবা sin twice a = 2 sin a সত্য যেতিয়া a কি হ'ব এই চাৰিটা অপচনৰ পৰা কোনটো হ'ব a এর মান তেতিয়া a sin twice a = 2 sin a সত্য বুলি কোৱা হ'ব তাৰ মানে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ মান সমান সমান হ'ব লাগিব এর মান কি দিলে 0 30 ডিগ্ৰী 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী এই চাৰিটা মানৰ পৰা কোনটো মান এত বহালে এই লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান সমান হ'ব বুলি আমাক জনাইছে গতিকে ইয়াৰ পৰা আমি সলিউশন কৰিম চোৱা দিয়া আছে কি গিভেন কি দিয়া আছে গিভেন sin twice a = 2 sin a এটো দিয়া আছে তে এর মান আমি কি বহাম ইয়াত a মানে আমি কিবা এটা মান ধৰি লম ধৰা হল লেট ধৰা হল a = 0 0 a = যেতিয়া আমি 0 বুলি ধৰি লম তেতিয়া আমি লেফট হ্যান্ড সাইডত এর মান আগতে বহাই লম ঠিক আছে আচ্ছা লেফট হ্যান্ড সাইড বাও পক্ষ তুমি sin 2 এর মান আমি কি বহাম 0 বহাম ঠিক আছে এর মান আমি 0 বহাম তার মানে ইয়াৰ পৰা আমি কি পাম sin 0 দুইৰ লগত যিকোনো সংখ্যা যেতিয়া আমি পূৰণ কৰিম 0 পাম তার মানে এটো কি হল 0 ডিগ্ৰী হল তার মানে sin 0 ডিগ্ৰী মানে কিমান sin 0 ডিগ্ৰীৰ মান মানে 0 sin 0 ডিগ্ৰীৰ মান 0 এতিয়া রাইট হ্যান্ড সাইড আমি একবার সাম চেক করি রাইট হ্যান্ড সাইড কি আছে 2 sin a আছে এর মান কিমান আছে আমি ধৰিছো 0 এতিয়া আমি কি পাম ইয়াৰ পৰা 2 sin 0 ডিগ্ৰীৰ মান কিমান ইয়াৰ পৰা আমি 2 ইনটু sin ৰ লগত 2 পূৰণ হৈ আছে 2 ইনটু sin 0 ডিগ্ৰীৰ মান 0 তার মানে ইয়াৰ পৰা আমি কি পাম দুইৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0 যদি 0 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0 হ'ব তার মানে আমি কি পালো এতেকে লেফট হ্যান্ড সাইড = কিমান পালো রাইট হ্যান্ড সাইড কিমান পাইছো মান 0 পাইছো গতিকে আমি কি লিখিব পাৰো
ইয়াৰ এ মান তাৰ মানে অপশন কোনটোত আছে এত আছে এ নম্বৰ অপশন কি হ'ব শুদ্ধ হ'ব গতিকে এইখিনি হ'ব এটোৰ এনসার তোমালোকে এনসার কি লিখিব পাৰা এনসার কিমান আছে এ নম্বৰত আছে কি 0 ডিগ্ৰী ঠিক আছে এইখিনি হ'ব এনসার এতিয়া 2 নম্বৰৰ লাস্ট এটা প্ৰশ্ন আছে 2 নম্বৰৰ 4 হেতু আমি সমাধান কৰিবলৈ যত্ন কৰিম ঠিক আছে তোমালোকৰ ভিডিওটো লাস্ট লৈকে চাই থাকিবা কোনো ধৰণৰ স্কিপ নকৰাকে সোয়া 2 নম্বৰৰ 4 আৰু 2 নম্বৰৰ 1ত যেটো প্ৰশ্ন আছিল খালি জাস্ট এতে আছিল 2 নম্বৰৰ 1ত এতে আছিল প্লাস বাকি ইয়াত 2 নম্বৰৰ 4টোত কি আছে অকল এতে মাইনাস আছে বাকি একে ধৰণৰ প্রশ্ন দিয়া আছে এইবার অপশনত দিয়া আছে cos 60 ডিগ্রি sin 60 ডিগ্রি tan 60 ডিগ্রি sin 30 ডিগ্রি এই চাৰিটা মানৰ পৰা কোনটো মান হ'ব জাস্ট খালি এটা চিনৰ পৰিৱৰ্তনৰ কাৰণে এনসাৰটো বেলেগ হৈ যাব সেই কাৰণে তোমালোকে যিকোনো প্ৰশ্ন যেতিয়া সমাধান কৰিবা তোমালোকে মাইনাস প্লাসৰ দিক মানে মাইনাস প্লাসৰ পিনে তোমালোকে নজৰ ৰাখিবা যাতে মাইনাস প্লাস দিয়াতে কোনো ধৰণৰ ত্ৰুটি নহয় কোনো ধৰণৰ ভুল নহয় সোয়া এটা মাইনাসৰ কাৰণে এনসাৰটো গোটেই এনসাৰটো চেঞ্জ হৈ যাব এইবাৰ তোমালোকে এক বাস্তৱ প্ৰমাণ চাব পাৰিবা 2 নম্বৰৰ 1ত কি অপশন ওলাইছিল এটা প্লাস দিয়াৰ কাৰণে এইবাৰ মাইনাস দিয়াৰ কাৰণে চাবা ওলটা ধৰণৰ এনসাৰ ওলাব এখিনি তোমালোকে মনত ভালদৰে বুজি লবা ডিফাৰেন্স খিনি চিনৰ পৰিৱৰ্তন যদি একবাৰ হৈ যায় এনসাৰটো কেনেকৈ পৰিৱৰ্তন হয় তোমালোকে এই দুটা প্ৰশ্নৰ পৰা বুজিব পাৰিবা 1 নম্বৰ আৰু 4 নম্বৰ 2 নম্বৰৰ 1 আৰু 2 নম্বৰৰ 4 টো তোমালোকে কম্পেয়াৰ কৰি চাবা তুলনা কৰি চাবা ইয়াৰ পৰা আমি সমাধান কৰিম ঠিক আছে তোমালোকে চাই থাকা solution দিয়া আছে কি 2 tan 30 ডিগ্ৰী divided by 1 minus tan 30 ডিগ্ৰী আমি 2 নম্বৰ 1ত প্ৰশ্নত যেতিয়া আমি সমাধান কৰিছিলো আমি tan ৰ মান আমি জানিছিলো ঠিক আছে tan ৰ মান আমি জানিছিলো ইয়াত এটা কি আছিল তেতিয়া স্কয়াৰ আছিল এইবাৰ প্ৰশ্নত কি স্কয়াৰ আছিল নেকি স্কয়াৰ আছিল মই দিয়াতে এটো ভুল কৰিছো এতে স্কয়াৰ আছিল ঠিক আছে তোমালোকে প্ৰশ্নটো কিতাপত চাই লবা এতে স্কয়াৰ আছিল একেই ধৰণৰ আছে জাস্ট খালি প্লাস আৰু মাইনাস টো পৰিৱৰ্তন হৈ আছে ইয়াৰ পৰা আমি কি কৰিম 2 into 10 মানে 1/√3 ঠিক আছে এখিনি মই ব্ৰেকেটৰ ভিতৰত ৰাখিছিলো ঠিক আছে এতিয়া 1 মাইনাস আগতে আছিল প্লাস এইবাৰ আছে মাইনাস tan 30 ৰ মান আছে 1/√3 স্কয়াৰ আছে আমি স্কয়াৰ বহাই দিছো ঠিক আছে এইবাৰো আমি কি কৰিম ইয়াৰ পৰা আগৰ ধৰণে সেম ধৰণে সলিউশন কৰিম 2/√3 1 minus 1/√3 যেতিয়া দুই বাৰ পূৰণ হ'ব এটো √, কেনসেল হৈ অনলি 3 হৈ যাব সেম আগৰ দৰে একে ধৰণৰ আমি এটো কি লম এলসিএম লম তাৰ মানে লহাগু লম 2/√3 সেম ৰাখিছো 2/√3 তলত 1 minus কি হ'ব তলত লহাগু কিমান হ'ব 3 আৰু 1 ৰ লহাগু 3 হ'ব গতিকে 1 এতে 3 হ'ব 1 ৰ লগত কিমান পূৰণ কৰিছো 3 পূৰণ দিছো 3 minus 3 লগত কিমান দিছো 1 পূৰণ দিছো গতিকে 3 minus 1 আগতে এতে প্লাস আছিল এইবাৰ খালি মাইনাস আছে এতে লিখিছো হা ঠিক আছে যেহেতু এতে জায়গা নাই গতিকে ইয়াত আমি ওপৰত কিমান পাইছো 2/√3 divided by 3 ৰ পৰা 1 গলে কিমান থাকে 2/3 এতিয়া আগৰ দৰে আমি কি কৰিম এক নম্বৰত যেনেকৈ কৰিছিলো প্ৰথম ওপৰত যেটো ভগ্নাংশ আছে ভগ্নাংশটো সেম ৰাখিম 2/√3 এই ডাঙৰ ভগ্নাংশটো আমি যেতিয়া ভাঙি দিম এই হৰণটো যেতিয়া আমি ভাঙি দিম তেতিয়া চিন হ'ব কি পূৰণ আৰু তলত থকা ভগ্নাংশটো কি হ'ব ওলটি যায় তলৰটো ওপৰত ওপৰটো তলত ঠিক আছে এইবাৰ আমি এই 2 আৰু এই 2 টো কেনসেল কৰিব পাৰো ঠিক আছে দুটা 2 কেনসেল কৰিব পাৰো এইবাৰ পালো কি 3/√3 এতিয়া সোয়া 3/√3 আমি পালো এতিয়া আমি কি কৰিম আমাৰ যেটো কৰিব লগা কাম এই মানটো যেহেতু আমি জানো যেটো আমি চাৰ্ট পাইছিলো মান থকা sin cos tan cot sec cosec এই যেটো আমি মানৰ যেটো টেবুল পাইছিলো টেবুলৰ ভিতৰত এই মানটো আছে নেকি নাই আমি জানো এনেকুৱা ধৰণৰ কোনো ধৰণৰ মান নাই কোনো ডিগ্ৰীৰ লগত এই মানটো নোলাব ঠিক আছে তেতিয়া আমি কি কৰিম এই তলৰ √টো আমি কেনসেল কৰিব চেষ্টা কৰিম এই তলৰ √টো যেতিয়া তুমি কেনসেল কৰিবা এই তলৰ √টো ওপৰতো একবাৰ পূৰণ কৰিবা তলতো একবাৰ পূৰণ কৰিবা ঠিক আছে ইয়াৰে পৰা 3 into √3 একবাৰ ওপৰত পূৰণ কৰিছো সেম ভাবে √3 একবাৰ তলতো পূৰণ কৰিম √3 into √3
ঠিক আছে এইখিনি আমি পূৰণ কৰি ললোঁ এতিয়া 3√3 পালোঁ মানে মাজত পূৰণ আছে √3 আৰু √3 পূৰণ কৰিলে আমি বাৰে বাৰে পাই আহিছোঁ √2 দুইবাৰ পূৰণ কৰিলে কেনসেল হৈ যায় √2 কেনসেল হৈ মাজৰ সংখ্যাটো থাকি যায় এটা সংখ্যা থাকে এতিয়া এইটো 3 আৰু এইটো 3 আমি কেনসেল কৰিব পাৰোঁ এতিয়া আমি কি পালোঁ অনলি √3 থাকিল তলতটো একো সংখ্যা নাই গতিকে √3 টো কোনটো মান কাৰ মান কোনটো ডিগ্ৰীৰ মান √3 হয় আমি জানো যে tan 60 ডিগ্ৰীৰ মান tan এতে লিখিছোঁ tan 60 ডিগ্ৰীৰ মান কি আছে tan এটো √3 টো আমি এতে লিখিছোঁ √3 তলত হয়তো দেখা পোৱা নাযায় tan 60 ডিগ্ৰীৰ মান কি √3 গতিকে আমাৰ অপচন সি ত আছে tan 60 ডিগ্ৰী গতিকে tan 60 ডিগ্ৰী অপচন সি ত আছে যেহেতু সি অপচন হ'ব ৰাইট এনসার এটো ভিডিও আমি কি কৰিলো 2 নম্বৰৰ 4টা প্ৰশ্ন সমাধান কৰিলো গতিকে যদি তোমালোকৰ ভিডিওটো ভাল লাগি থাকে চেনেলটো সাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও যাতে তোমালোকৰ নটিফিকেশনত প্ৰথমতে গুচি যায় আৰু কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিবা বন্ধুবৰ্গলৈ শেয়াৰ কৰিবা ঠিক আছে ধন্যবাদ